So guys, aku এটা মোৰ অন্য ভিডিঅ'লৈ স্বাগতম জনাইছো। কিনো কৰিম ৰাতিপুৱাই দুই মিলি ঘৰৰ কামকেইটা শেষ কৰি লওঁ। আকৌ মানে তাই আজি দুদিনাই মোৰ আছে নাইট চিফ্ট, সেইকাৰণে মানে নিজে কামবিলাক অলপ শেষ কৰি কিনে অলপ টাউনৰ পৰা আহিমগৈ বুলি ভাবিছোঁ মানে। আৰু এই ঘৰ চবোৰ চাফ চিকুণ কৰা হ'লেই, ঘৰ মোচা কামটো আছে মোৰ, আৰু তাই আছে খানা বনোৱা। খানা বোলে আজি ভাত নোখোৱাই বোলে, আজি ভাতৰ বল দি খুৱাব, হেনো মেগী খুৱাব বোলে। মেগী 2 পেকেট আনি থৈছোঁ। কণী 2টা আনিছিলে, এটা ভাঙিলে বোলে। বহুত দুখৰ কথা, এটাহে আছে। তাই খাবনে মই খাবনে, এতিয়া আধা আধাকৈ খাব লাগিব। এয়া যাবলৈ কি কৰা, এইবোৰ কৰিবলৈ বাদ দিয়া, ভোক লাগিছে মোৰ। কিবা এটা বনাই দিহি। এনেকৈ ঘৰ মুচিব লৈছে দেই, মোক অকণমান কামত সহায় কৰি। চেপি লৈছোঁ, নহ'লে পানী হৈ যাব। ৰাতিপুৱাৰ পৰাতো বাৰু শুইয়ে আছিলে, এতিয়া